শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন নাহৰকটীয়া ৰাঙলী পথাৰৰ অধিৱেশনলৈ আহিলোঁ আৰু এই অধিৱেশনৰ কিছু মুহূৰ্ত মোৰ কেমেৰাত ধৰি ৰাখিলোঁ। হেল্ল' গাইজ, গুড মৰ্ণিং। মই আজি আছোঁ শ্ৰীমন্ত শংকৰদেৱ ৯১তম বাৰ্ষিক অধিৱেশন। ইয়াৰ সমগ্ৰ পৰিৱেশটো আপোনালোকক যোগান কৰি ভিডিঅ'টো চাই দিম। এয়া হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল প্ৰৱেশদ্বাৰ। আজি 16 কিলোমিটাৰ জোৰা ভাগৱত ভ্ৰমণ আছে। এয়া সকলো প্ৰস্তুতি কৰি আছে ভকতসকলে। চাই লওক এবাৰ। মই বেক কেমেৰা আপোনালোকক দেখাই দিছোঁ সকলো দৃশ্য। এয়া ভাগৱত ভ্ৰমণৰ সকলো প্ৰস্তুতি চলি আছে আৰু কিছু সময় লাগিব। ইয়াত কিছুমান কাপোৰত চিত্ৰবিলাক অংকন কৰি ৰাখিছে। খুব ধুনীয়া হৈছে দেখিবলৈ। ইয়াত আছে ৯১ সংখ্যক এই অধিৱেশনৰ নামঘৰ। চাই লওক এবাৰ। ৯১ সংখ্যক বাৰ্ষিক এই নামঘৰৰ পৰাই শোভাযাত্ৰাটো আৰম্ভণি হ'ব। তো চাই লওক, মই বেক কেমেৰাদি অলপ দেখুৱাই দিছোঁ। ইয়াত হ'ল ডিব্ৰুগড় জিলা শাখাৰ কাৰ্যালয়। বিশেষ প্ৰতিনিধি শিবিৰ চাই লওক এবাৰ। ইয়াত চাই লওক, এইটো হয় নাটঘৰ। আপোনালোক অসমৰ প্ৰত্যেক ডিষ্ট্ৰিক্টৰ ইয়াত শিবিৰবিলাক আছে। অসমৰ প্ৰতিটো অঞ্চলৰ ডিষ্ট্ৰিক্টৰ শিবিৰ। সকলো ভকত বৈষ্ণৱসকল ভাগৱত ভ্ৰমণৰ কাৰণে সাজু হৈছে আৰু কিছু সময়ৰ পিছত ভাগৱত ভ্ৰমণ 16 কিলোমিটাৰ জোৰা। কি লোৱা এনেকুৱা এটা লয়। তিনিজনক সদায় সন্মান কৰিব লাগে, পিতৃ মাতৃ আৰু গুৰু। কিন্তু লখিমপুৰ জিলা শাখা, ঢকুৱাখানা জিলা শাখা সকলো হৰিনামত ব্যস্ত। ইয়াত প্ৰত্যেকটো শিবিৰতে হৰিনাম। এয়া আমাৰ অংকিত। চাহ ভাপত দিয়া পিঠা খাই যাম বুলি ভাবিছোঁ। আচ্ছা
10 টকা এতিয়া পিঠা বনি আছে এখন ইয়াত বোকাত ফচি গ'ল আছাম STC পুৰা বোকা বৰষুণ দিলে বৰষুণৰ বতৰ সেইটো কাৰণে ইয়াতে ফচি গ'ল তিনিটা বস্তুৱে সদায় উন্নতি পথত সহায় কৰে সৎ চৰিত্ৰ সৎ সাহস আৰু সৎ সংগ পুৰা ভোজনালয় এয়া আমি উঠি আছো হাওৰা ব্ৰিজ শোভাযাত্ৰাৰ কাৰণে সকলো সাজু হৈছে চাই লওক সকলো গাড়ী সাজু হৈছে এটা বিশাল শোভাযাত্ৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচেষ্টা সমগ্ৰ ভাৰতবৰ্ষ তথা পৃথিৱীতে এই ধৰ্ম প্ৰচাৰ হৈ আছে শংকৰদেৱৰ বহুতো অৱদান আমাক দি থৈছে
দৃশ্যবিলাক দেখুৱাইছোঁ ভাগৱত ভ্ৰমণৰ। চাই থাকক। ধুনীয়া সাংস্কৃতিক শোভাযাত্ৰা দেখুৱাই আছোঁ।
বিহুৰ নাচৰ দৃশ্য। এতিয়া বলৰাম আৰু শ্ৰীকৃষ্ণ সৰু কালৰ দৃশ্য।